কঁঠাল বহুত টেষ্টি। বনাই খাব একদিন, বহুত মজা লাগে খাই। পুঠি মাছ লোকেল, দামো কম, কাম বহুত। পুঠি মাছ খাব লাগে। এই ইউৰিয়া দিয়া মাছ খাই লাভ নাই। ডাঙৰ ডাঙৰ মাছ চব ইউৰিয়া মাৰে, ইউৰিয়া দিয়া মাছ খাই লাভ নাই। এনেকুৱা লোকেল মাছ খাওক, এইটো লাভ আছে, দামো কম। আজি 2 কিলো 100 টকাত দিছে, মই 2 কিলো লৈ আছোঁ। ये बड़ी अच्छी बात कही आप। মাছৰ পিচটো খাব পাহৰি গৈছোঁ, মানে দেখা নাছিলোঁ, পাহৰি গৈছোঁ। এতিয়া দেখালোঁ মাছৰ পিচটো আছে, খাব পাহৰি গৈছোঁ। পাৰে ল' চলি নাই। আৰু অলপ ল'লোঁ, বহুত টেষ্টি হৈছে, বহুত টেষ্টি। মানে কি ক'ম আৰু, ক'ব নহ'ব, ইমান টেষ্ট হৈছে না, বাপৰে বাপ। আপোনালোকে এদিন বনাই খাব, তাৰপিছত এবাৰ জনাব আৰু কেনেকুৱা হয়, বহুত মজা। মনত ৰাখিব, কঁঠাল, তাৰপিছত টমেটো আৰু পাঙাশ মাছ, তিনিটা লগ লগাই বনাব, ইমান টেষ্ট হ'ব না, মানে ক'ব নাযায়, হাঁহৰ মাংস তাতে পাত্তা নাপাব আৰু। তাৰমানে পাঙাশ মাছ লোৱাৰ এটা উদ্দেশ্য, মানে পাঙাশ মাছৰ তেলটো বেছি, সেইকাৰণে পাঙাশ মাছৰ লগত বস্তুকেইটা পূৰা ভালকৈ মানে মিলি যায়। সেইকাৰণে পাঙাশ মাছ দিয়ে মানে বেষ্ট হয় আজি। এনেকৈ বনাই খাব এদিন পাঙাশ মাছ দি, ইমান মানে টেষ্ট হৈছে না, আৰু ক'ব নোৱাৰি আৰু, ইমান টেষ্ট নাই।